নমস্কার, এই মতো দায় বেচারে যখন একটা গুরুত্বপূর্ণ খবর এই মতো দিবল হয়েছে এটা বিগ ব্রেকিং নিউজ। আজমলক বিজেপি মিত্রজোটে যোগদান দেওয়ার আহ্বান করেছে এবার কংগ্রেস নেতা জিতেন্দ্র সিং। আজমলক বিজেপি মিত্রজোটে যোগদান দেওয়ার আহ্বান করেছে কংগ্রেসের নেতা জিতেন্দ্র সিং। পরবর্তী খবরটা হচ্ছে সেইটো হিমন্ত দাই কব মই নকওঁ, দাম বৃদ্ধির প্রসঙ্গ জুবিন গার্গে এনেকে মন্তব্য করেছে। পরবর্তী খবরটা হচ্ছে বহলপুর নিত্য বজাৰত জব্দ বৃহৎ পৰিমাণৰ কাঠ। নিত্য বজাৰত বন বিভাগত এই অভিযান লগতে আটক কৰে গাড়ীখনৰ চালকজনক। পৰৱৰ্তী খবৰটো হৈছে জীৱন লৈ অহা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। এইবাৰ কাজিৰঙাৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব সাংসদগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীত সন্ত্ৰাস সৃষ্টি কৰা চোৰৰূপী যুৱতীক গ্ৰেপ্তাৰ। ৰাজপথত চেইন মোবাইল সকীয়াই সন্ত্ৰাস সৃষ্টি কৰিছিল যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে চাউলৰ দাম বৃদ্ধিৰ বাবে দুখীয়া ৰাইজ সমস্যাত পৰা নাই। ব্ৰেণ্ডেড চাউল খোৱা মধ্যবিত্ত শ্ৰেণীৰ বাবে সৃষ্টি হৈছে সমস্যা। দাইল মিঠাতেলৰ চাহিদা বেছি হোৱাৰ বাবেহে দাম বৃদ্ধি হৈছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এনেধৰণৰ